মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বৰ্তমান মই আছোঁ মোৰ আচলতে ফাৰ্মৰ ভিতৰত। মই বস্তু আনি পেলাই নিজে এটা ইনকুবেটৰ বনাইছিলোঁ, বস্তু বনাই আছোঁ। বৰ্তমান এতিয়ালৈকে হোৱা নাই। এইবিলাক লাইট দুফালে দুটা ফিটিং কৰি দিছোঁ, তাৰপিছত ফেন দুফালে দুখন দি দিছোঁ, দুখন ফেন দিছোঁ। তাৰপিছত এইফালে এইটো মিটাৰ ইয়াত লগাই দিছোঁ। টেম্পাৰেচাৰটো মেইনটেইন হৈ থাকিলেতো মিটাৰটো লাগিবই। সেইটো কাৰ্টনটো কিনি আনিলোঁ, আমি এয়া বনালোঁ। এতিয়ালৈ অলপ কাম বাকী আছে। এইকেইদিন সময় পোৱা নাই, দুটামান বস্তু অলপ কমি গ'ল, আনিবলৈ যাবলৈ সময় পোৱা নাই। সেইটো কাৰণে এনেকৈ আছে। ফিটিং যিদিনাখনি হৈ যাব সেইদিনাখনি আপোনালোকক পুৰা দেখাই দিম, দিন দি পেলাই কিমান দিনত পোৱালি ওলায়। আৰু এইটো বস্তুবিলাক মই আনিলোঁ আহি ফ্লিপকাৰ্টত অৰ্ডাৰ দি আনিছোঁ। এই ফেন দুখন, লাইট দুটা আৰু এখন বৰ্ডৰ সৈতে আহিছিলে। মোৰ বৰ্ডখন মই দেখাই দিম। এইটো পাই গ'লে বনাবলৈ বনাওঁ। 1212 টকা লৈছে এইটো দাম। এতিয়া মাছৰ কাৰ্টন এটা আনিব লাগিব, ফিটিং কৰি দেখাই দিম, চাই থাকক। বৰ্ডখনৰ সৈতে আনিছিলোঁ এইটো কাৰণে বস্তুটো কানেকশ্যনটো হৈ থাকে। বৰ্ডখন আনিলে তেতিয়া আৰু বেলেগকৈ শিকিবলগীয়া নাথাকে। সেইটো কাৰণে মই বৰ্ডখনত আনি পেলাই লাহেকৈ বৰ্ডখনৰ পৰা চাই লগাই দিলোঁ। এতিয়া ইয়াত ফিটিং হৈ আছে। তাৰপিছত আৰু এইকেইটা লগোৱাৰ পিছত মই দিম উমনি দিম, কিমান দিনত জগে, কেনেকৈ কি কৰিব লাগে আপোনালোকে চাই থাকিব, মই দেখাই থাকিম।